हेलो गाइस, आशा करूँ आपलोके निश्चय भाले आछे चागे। आपलोকৰ মাজলৈ আজি মই অন্য এটা ভিডিঅ' লৈ আহিলোঁ। ঘৰত কেনেকৈ বডি মেইনটেইন কৰে, মানে ঘৰত কেনেকৈ বডি বনায়, আপোনালোকে চাব ভিডিঅ'টো। এতিয়া আমি ব'লক আগবাঢ়ি গৈ থাকোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব। আপোনালোকে নিশ্চয় দেখা পাই আছে, এইজন মানুহ হয় ঘৰতে মেইনটেইন কৰি মেলি বডি বনাই আছে, দেখিছে নহয়। মানে কি আমাৰ গাঁওখন ষ্টেচন লাগিয়ে আছে ওচৰতে, সেইকাৰণে মানুহজন কি কৰে মানে কি ঘৰৰ চোতালত পোচাপ নকৰি মানে কি ষ্টেচনৰ ওপৰত মানে পোচাপ কৰেহি। সেইকাৰণে এইজন মানুহ দেখিছে আপুনি লাগাতাৰ পোচাপ কৰিছে, আপুনি দেখা পাইছে নিশ্চয়। চাই থাকক মানুহজন কেনেকৈ বডি মেইনটেইন কৰিছে, ফিটনেছটো বনাই আছে এইজন মানুহ। এয়া আৰু এই পোচাপ কৰিলে ইয়াত আপোনাৰ এতিয়া কাৰ্লিং মাৰিব, এইডাল লোহাৰ হয়, কাৰ্লিং মাৰিব। দাদা আপুনি বডিটো কেনেকৈ মেইনটেইন কৰিছে বাৰু, কেনেকৈ আপুনি বনাইছে ক'তো জিম নোযোৱাকৈ? বডিটো মানে মই ঘৰত এঘণ্টা মাৰোঁ সদায় জিম, এঘণ্টা মোৰ ঘৰত বস্তু আছে, ডাম্বেল আছে, কালিং বাৰ আছে, বাইচিছ মৰা, আকৌ চেষ্ট মৰা আছে। তাৰপৰা আকৌ ইয়াত ষ্টেচনত আহোঁ সন্ধিয়া পৰত, আহি পেলাই কালিং মাৰোঁ আৰু ইয়াত বুকদান মাৰোঁ। আৰু আপুনি ডাম্বেল কেইটাটো নিশ্চয় পকাৰে বনাই লৈছে? হয় পকাই বনাই লৈছোঁ। পকাৰে বনাই লৈছে, আপুনি কিমানটো ৱেট দাঙিব পাৰে সেইটো আপোনাৰ ওচৰত নিশ্চয় বনাই লৈছে, হয়নে বাৰু? এইজন মানে দৃশ্য দেখা পাইছে, ইমান ধুনীয়া বডি দেখিছে আপুনি। এই বডি আপোনাৰ নিজৰ চেণ্টাৰত যাওক, আপুনি টাউনত যাওক, য'তে যাওক, এই বডি বনাবৰ কাৰণে আপুনি নিশ্চয় 500, 1000, 2000 পইচা দিব লাগে, হয় নহয়? সেই পইচা নিদিয়াকৈ আপোনাক ঘৰতে নিজে বডি মেইনটেইন কৰিব পাৰি, বনাব পাৰি। মানে কেনেকৈ বনাব পাৰি সেই মাজে আপোনাক নিশ্চয় ভিডিঅ' দেখুৱাইছে। আপোনালোকে ভিডিঅ' দেখাই পালে কেনেকৈ পোচাপ কৰিছে ষ্টেজৰ ওপৰত। এইজন মানুহ এতিয়া পোচাপ এই ওপৰত কাৰ্লিং মাৰিছে, আমি চাই থাকক। এইজন মানুহ ষ্টেচন বৰ্তমান আপোনালোকৰ মোৰ ভিডিঅ'টো মানে কি মই একচুৱেলি মোবাইলত কেপচাৰ কৰিছোঁ ন, মোবাইলত ভিডিঅ' কৰিছোঁ, সেইকাৰণে মোৰ হয়তো ক্লিয়াৰলি অহা নাই। তথাপি আপোনালোকৰ মাজলৈ মই ভিডিঅ'টো আহিছোঁ, আপোনালোকৰ ভিডিঅ'টো দেখুৱাব চেষ্টা কৰিছোঁ। মই চাই এইজন মানুহ দিছে, কাৰণ ৰাতি দৃশ্য হয় ন, ৰাতি কাৰণে অলপ অসুবিধা হয়। ভিডিঅ' মোৰ মোবাইলটো একচুৱেলি ইমান পাৱাৰফুলো নহয়, তথাপিও আপোনাক মই দেখুৱাইছোঁ এইজন মানুহ। আৰু মই ঘৰতো এজন মানুহে বহুত ভালদৰে, যোনটো মই আপোনাক ক'লোঁ নহয় ঘৰত ডাম্বেল বনাইছে, সেইটো পকাৰে হয়, নিজেই ৱেটৰে বনাই ইমান বডি মেইনটেইন কৰে, দেখিছেনে? আপুনি নিশ্চয় দেখিছে বডি ফিটনেছবিলাক, দেখিছে নিশ্চয়। চাব আপোনালোকে আৰু নিজে আপোনালোকৰ সজাগতা হওক। লোকক কিয় পইচা আমি দিওঁ, কি কাৰণে দিওঁ? আমি বডি মেইনটেইন কৰিবৰ কাৰণে জিমত যাওঁ, হয় নহয় বাৰু? আজিকালি বডি বনাবৰ কাৰণে বেছি কষ্ট নহয়, একো নহয় কষ্ট। নিজে ঘৰতে আপোনাৰ ডাম্বেল বনাই লওক, কাৰ্লিং মাৰিবৰ কাৰণে আপুনি ধুনীয়াকৈ এডাল বাৰ বান্ধি, নহ'লে ষ্টেচনৰ ওচৰত যদি আছে ষ্টেচনৰ আপুনি ওপৰত ধুনীয়াকৈ ঘৰত আহি পিনে মাৰিব পাৰে। যেনেকৈ মই চাপ'জ আমাৰ দেখুৱালোঁ আপোনাক, এনেকৈ পোচাপ কৰে আপোনাৰ। এই চাই থাকক, এইটো আপোনাৰ থাইছ হয়, আপোনাৰ ভৰি লেগ পিচটো বহোৱা প্ৰেক্টিছ হয়। ভৰি কেনেকৈ বনাই চাওক, ভৰি আৰু আপোনাৰ বেক চাইডটো কেনেকৈ বনায়, এই চাই থাকক আপুনি। সেইজন মানুহ কিমান কষ্ট কৰি মেলি নিজৰ ফিটনেছটো বনাব চেষ্টা কৰিছে, চাওক আপোনালোকে চাই থাকক। আৰু যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পায়, একচুৱেলি মোৰ এক্সপিৰিয়েঞ্চ নাই, মোৰ কথা কোৱা স্পীড নাই, তথাপি আপোনালোকৰ মাজতে মই নতুনকৈ ভিডিঅ'টো আপলোড কৰিছোঁ ন, মোৰ কথাটো হয়তো ভুল হ'বও পাৰে। আপোনালোকে মাফ কৰি মোক ভিডিঅ'টো শুধৰাবৰ কাৰণে মই চেষ্টা কৰিব। এতিয়া এইজন মানুহে আপুনি দেখিছে নিশ্চয়, চল্ডাৰৰ কাৰণে আপোনাৰ এক্সাৰচাইজ কৰিব, কেনেকৈ মাৰিব আপুনি চাওক, কেনেকৈ ৱেট দাঙিব, চাই থাকক আপোনালোকে। মই আজি 30 পেকেট ছিল, 30 পেকেট 30 পেকেটে গৈছে।
মানে এপেকেট বুলি কোৱা কাষ্টমাৰ নাপালে মানে সব 5 পেকেট দিলো 6টা দিলো আধা হেৰি গিলে কিছু আধা হেৰি গিলে লাইকেন না ওপেন না বুজিলে বোমা ইমেল নাই তুমি চোৱাচোন মোবাইলটো বমা হ'ব নাই ইমেল নাই এয়া আপোনালোকে নিশ্চয় দেখা পাইছে বাইচেপৰ কাৰণে চৰি বাইচেপ নহয় চল্ডাৰ মোৰ ভুল হৈ গৈছিলে চল্ডাৰৰ কাৰণে ঘৰতে কিমান ধুনীয়াকৈ প্ৰেক্টিচ কৰিছে কেনেকৈ বডি মেইনটেইন কৰি বনাইছে আপোনালোকে নিশ্চয় দেখা পাইছে ঘৰতে কোনো আপোনাৰ টাউন চহৰত গৈ পিনে বডি বনোৱা নাই ঘৰতে বস্তু আনি ঘৰতে বডি বনাইছে আপোনালোকেও সজাগত হওক কি কাৰণে আপোনাক মই কৈছোঁ আপুনি নিশ্চয় বুজিয়ে পাইছে চাগে নিজৰ ঘৰতে বডি বনাওক আপোনাৰ এক্সাৰচাইজ কৰক বিন্দাছ বডি মেইনটেইন হৈ থাকিব ফিটনেছটো বাঢ়ি থাকিব এনেকৈ আপোনালোকে বডিটো বনাব চেষ্টা কৰিব এইজন আপুনি দেখাই পাইছে ভিডিঅ'টো কিদৰে বডিটো বনাই আছে আৰু বৰ্তমান এইজন মানুহ ৱেটিঙত আছে এতিয়া এজন জইন কৰিব আহিছে এইজনো বডি বনাব দেখিছে নিশ্চয় এইজন মানুহ বহুত শকত প্ৰায়ত পেট চেট ফুলি আছে এই পেট কমাবৰ কাৰণে আহিছে মানে পেট কমাব বুলি নহয় মানে কি জিম কৰিব আহিছে মানে কোনো আপোনাৰ বাহিৰৰ চহৰত নগৰত আপোনাৰ কোনো টাউন তিনিআলিত যোৱা নাই মানে জিমত যোৱা নাই এজন মানুহে মানে ওচৰতে আপোনাৰ ল'ৰা এটা জিম কৰি আছে সেই ল'ৰাজন ওচৰতে মানে লগতে সংযোগ কৰি মানে কি জিম কৰিব আহিছে আৰু পেটটো কমাবলৈ আহিছে মানে ফিটনেছটো বনাব আহিছে আপোনালোকে এনেদৰে আপোনালোকে নিজৰ বডিটো মেইনটেইন কৰিবৰ কাৰণে আপোনালোকে চেষ্টা কৰিব ঘৰতে আৰু মোৰ ভিডিঅ'টো আপোনালোকে চাবলৈ চেষ্টা কৰিব আৰু আগবাঢ়ি থাকোঁ আপোনালোকক মই দেখুৱাবৰ কাৰণে ব'লক এতিয়া এয়া নিশ্চয় দেখা পাইছে এজন মানুহ কিমান কষ্ট কৰিছে এনেকৈ যে আমি চব মানুহে এনেকৈ কষ্ট কৰোঁ ন আমাৰ শৰীৰৰ কাৰণেও ভাল ফিটনেছৰ কাৰণে ভাল বডিটো মেইনটেইন হৈ থাকে ধুনীয়া চাইজ হৈ থাকে বেমাৰ আজাৰ আপোনাৰ কমি থাকে দেখিছে নিশ্চয় কেনেকৈ এজন মানুহ দেখিছেনে চল্ডাৰৰ কাৰণে কিমান মেহনত কৰি আছে নিজৰ বডিটো ফিটনেছৰ কাৰণে দাদা আপুনি অথনি যেনেকৈ আপুনি চল্ডাৰৰ কাৰণে যেনেকৈ আপুনি এক্সাৰচাইজ কৰি আছিলে ন বডি ফিটনেছৰ কাৰণে আপোনাৰ চাগে বহুত কষ্টই হৈছে বহুত কষ্ট হৈছে যেনেকৈ আপুনি নিজৰ ঘৰতে আনি বস্তুবিলাক আপুনি নিজেই জিম কৰিছে এতিয়া আপুনি কওকচোন আপুনি কেনেকৈ বডিটো বনাইছে মেইনটেইন কৰিছে মই মানে প্ৰথমে ফ্লিপকাৰ্টত ডাম্বেল আৰু এইবিলাক প্লেট জেট বাৰ আৰু প্লেন বাৰ এইবিলাক মানে প্ৰথমতে মই বুক কৰিলোঁ অৰ্ডাৰ দিলোঁ অৰ্ডাৰ দিয়াৰ পিছত আহিলে আজি মই জিম কৰা 3 মাহ মানে হৈছে 3 মাহত মই এতিয়া ক'তো মই জিমত নোযোৱাকৈ এটকাও খৰচ নকৰাকৈ মই ঘৰতে সদায় 1 ঘণ্টা জিম কৰোঁ ধৰিলোঁ 6টাৰ পৰা 7টালৈ 1 ঘণ্টা জিম কৰোঁ মই এনেকৈয়ে আৰু কষ্ট কৰি পেলাই বনাইছোঁ মই নিজে 3 মাহ যদি আপোনালোকে যদি বডি যদি বনাব যদি বিচাৰিছে তেতিয়াহ'লে আপোনালোকেও তেনেকৈ মই কোৱা নিচিনাকৈ ফ্লিপকাৰ্টত বস্তু অৰ্ডাৰ দি পেলাই তেনেকৈ আপোনালোকে ঘৰতে কৰক আপোনালোকৰো বডি ফিটনেছৰ কাৰণে ভাল হ'ব আপোনালোকৰ স্বাস্থ্য পাতি বেমাৰ আজাৰো নহয় আপোনালোকৰ বডি ফিটনেছ ভাল থাকিব সদায় তেনেকৈ মোৰ নিচিনাকৈ কৰক আপোনালোকে এটকাও জিমত নিদিয়াকৈ পইচা পাতি